জনাইছো অসম চৰকাৰৰ অধীনত হ'ব লগা 3rd গ্ৰেড আৰু 4th গ্ৰেড পোষ্টৰ কাৰণে কম্পিটিটিভ এক্সাম অনুষ্ঠিত হ'ব আৰু সেই এক্সামৰ কাৰণে আসাম হিষ্টৰীৰ পৰা আহিবলগীয়া সম্ভাৱ্য কিছুমান প্ৰশ্নলৈ মই এটা ভিডিও আপলোড কৰিবলৈ গৈ আছো এই ভিডিওটো আপোনালোকৰ কাৰণে মোষ্ট ইম্পৰ্টেন্ট ভিডিও হ'বলৈ গৈ আছে গতিকে আপোনালোকে স্কিপ নকৰাকৈ প্ৰথমৰ পৰা শেষলৈ এই ভিডিওটো চাই যাব এতিয়া প্ৰথম প্ৰশ্নটো হৈছে পথৰুঘাটৰ ৰণ কিমান চনত হৈছিল ইয়াৰ শুদ্ধ উত্তৰ হ'ব 1894 চনত হৈছিল ৰত্নমালা কিতাপখন কোনে ৰচনা কৰিছিল পুৰুষোত্তম বিদ্যানিধিয়ে ৰচনা কৰিছিল তাৰ পিছত কিমান চনত চুতীয়া ৰাজ্য স্থাপন হৈছিল 1189 চনত কিমান চনত কনকলতা শহীদ হৈছিল 1942 চনত কনকলতা শহীদ হৈছিল কিমান চনত অসমত সাহিত্য শাসন প্ৰৱৰ্তন কৰা হৈছিল 1935 চনত কিমান চনত পাণ্ডুত কংগ্ৰেছৰ অধিৱেশন বহিছিল 1926 চনত কংগ্ৰেছৰ অধিৱেশন পাণ্ডুত অনুষ্ঠিত হৈছিল বিখ্যাত কাৰেংঘৰ কোনজন আহোম ৰজাই নিৰ্মাণ কৰিছিল অৰ্থাৎ আহোম ৰজা ৰাজেশ্বৰ সিংহই নিৰ্মাণ কৰিছিল 1769 চনত মহামৰীয়াসকলে কাক ৰজা পাতিছিল ৰমাকান্তক ৰজা পাতিছিল কোনজন আহোম ৰজাই প্ৰথম ইংৰাজৰ সহায় বিচাৰিছিল অৰ্থাৎ চুক্ৰামফাই আহোম ৰজা চুক্ৰামফাই ইংৰাজৰ সহায় বিচাৰিছিল কোনজন আহোম ৰজাৰ দিনত হৰদত্ত বীৰদত্ত বিদ্ৰোহ হৈছিল ৰজা কমলেশ্বৰ সিংহৰ দিনত বিদ্ৰোহ হৈছিল কিমান চনত মানুহসকলে প্ৰথম আহোম ৰাজ্য আক্ৰমণ কৰিছিল 1817 চনত কিমান চনত মানুহসকলে দ্বিতীয়বাৰ আহোম ৰাজ্য আক্ৰমণ কৰে 1818 চনত নেক্সট প্ৰশ্নটো হৈছে কিমান চনত মানুহসকলে তৃতীয়বাৰ আহোম ৰাজ্য আক্ৰমণ কৰিছিল 1820 চনত যোগেশ্বৰ সিংহই কিমান চনত অসমৰ সিংহাসনত উঠে 1821 চনত তাৰ পিছত কোনজন আহোম ৰজাৰ দিনত শংকৰদেৱে নৱবৈষ্ণৱ ধৰ্ম প্ৰচাৰ কৰিছিল অৰ্থাৎ আহোম ৰজা চুহুংমুঙৰ দিনত কোনজন আহোম ৰজাক খুৰা ৰজা বুলি কোৱা হৈছিল চুকাম্পাক খুৰা ৰজা বুলি কোৱা হৈছিল কোনজন আহোম ৰজাই প্ৰতাপ সিংহ উপাধি গ্ৰহণ কৰিছিল সুচেনফা উৰিষ্যাৰ জগন্নাথ মন্দিৰ কোনে ধ্বংস কৰিছিল অৰ্থাৎ ইয়াৰ শুদ্ধ উত্তৰটো হৈছে কালাপাহাৰে ধ্বংস কৰিছিল নেক্সট প্ৰশ্ন হৈছে কোনজন আহোম ৰজাৰ দিনত মিৰ্জুমলাই অসম আক্ৰমণ কৰিছিল সুতিনফাৰ দিনত পাটকাই পৰ্বত অতিক্ৰম কৰি কোন জনজাতিৰ লোকে অসমত প্ৰৱেশ কৰিছিল আহোম জনজাতিৰ মানুহে প্ৰৱেশ কৰিছিল তাৰ পিছত কোনজন আহোম ৰজাক লৰা ৰজা বুলি কোৱা হৈছিল ৰামদাস সিংহক কোৱা হৈছিল লালুখোলা বৰফুকনক কোনে হত্যা কৰিছিল ইয়াৰ শুদ্ধ উত্তৰটো হ'ব বুটাই ডেকাই হত্যা কৰিছিল স্বৰ্গদেউ ৰুদ্ৰসিংহৰ আহোম নাম কি আছিল চুক্ৰামফা আছিল নেক্সট প্ৰশ্নটো হৈছে অসম বুৰঞ্জীত কোনজন ৰজাক ভগা ৰজা বুলি জনা যায় চুৰামফাক ভগা ৰজা বুলি জনা গৈছিল আহোম ৰজা চুৰমলাৰ হিন্দু নাম কি আছিল জয়ধ্বজ সিংহ আছিল তাৰপিছত কোনজন আহোম ৰজাই বৰবৰুৱা পদৰ সৃষ্টি কৰিছিল আহোম ৰজা সুচেনফাই বৰবৰুৱা পদৰ সৃষ্টি কৰিছিল ৰুদ্ৰসিংহই কিমান চনত অসমৰ সিংহাসনত বহিছিল 1696 চনত বহিছিল নেক্সট প্ৰশ্নটো হৈছে কিমান চনত ইংৰাজসকলে অসমৰ শাসনভাৰ গ্ৰহণ কৰিছিল 1826 চনত কৰিছিল কিমান চনত মিৰ্জুমলাই অসম আক্ৰমণ কৰিছিল 1662 চনত মিৰ্জুমলাই অসম আক্ৰমণ কৰিছিল অসম সাহিত্য সভাৰ মুখ্য কাৰ্যালয় ক'ত ইয়াৰ উত্তৰ হ'ব যোৰহাটত তাৰ পিছত স্বাধীন অসমৰ প্ৰথম মুখ্যমন্ত্ৰী কোন আছিল গোপীনাথ বৰদলৈ আছিল অসমৰ প্ৰথম চাহ খেতিয়ক কোন আছিল জগন্নাথ বৰুৱা আছিল তাৰ পিছত অসমৰ পৰা প্ৰথমে কোনে ভাৰতৰ ৰাষ্ট্ৰপতি পদ অলংকৃত কৰিছিল অৰ্থাৎ ইয়াৰ শুদ্ধ উত্তৰটো হ'ব ফখৰুদ্দিন আলী আহমেদ আছিল তাৰ পিছত কোচ ৰজা মল্লদেৱে কি নাম গ্ৰহণ কৰিছিল মহাৰাজ নৰনাৰায়ণ গ্ৰহণ কৰিছিল অসমৰ কাক লোকপ্ৰিয় গোপীনাথ বুলি কোৱা হয় লোকপ্ৰিয় কাক কোৱা হয় অৰ্থাৎ এনসাৰটো হৈছে গোপীনাথ বৰদলৈ কোৱা হৈছিল নেক্সট প্ৰশ্ন শৰাইঘাট যুদ্ধত আহোমসকলৰ সেনাপতি কোন আছিল লাচিত বৰফুকন আছিল হিয়াংচাং অসমলৈ অসমত কামৰূপৰ ৰজা কোন আছিল অৰ্থাৎ কামৰূপৰ ৰজা আছিল কুমাৰ ভাস্কৰ বৰ্মন নেক্সট প্ৰশ্ন মহাত্মা গান্ধী কিমান চনত অসমলৈ আহিছিল 1921 চনত আহিছিল অসম সাহিত্য সভাৰ প্ৰথম অধিৱেশন কিমান চনত বহিছিল 1917 চনত বহিছিল বান ৰজাৰ কন্যা কোন আছিল উষা দেৱী আছিল ইয়াৰ শুদ্ধ উত্তৰটো হ'ব বান ৰজাৰ কন্যা আছিল উষা দেৱী এতিয়া
আপোনালোকৰ কাৰণে যেটো ভিডিও মই আপলোড কৰিলো এই ভিডিওটো যদি আপোনালোকৰ ভাল লাগিছে তেতিয়াহলে লাইক কমেন্ট আৰু শেয়াৰ কৰিব আৰু যিসকলে ইউটিউব চেনেলত যাব এতিয়ালৈকে যদি মোৰ ইউটিউব চেনেল সাবস্ক্ৰাইব আপোনালোকে কৰা নাই তেতিয়াহলে কাকত থকা বেল আইকনটো বজাই মোৰ ইউটিউব চেনেলটো সাবস্ক্ৰাইব কৰিব